নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে টিভি অসম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ জীৱিত চৰাই কোনটো? উত্তৰ অপশ্যন এ উট পক্ষী। আগা খান কাপৰ লগত কোনখন খেলৰ সম্পৰ্ক আছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি হকী। 1922 চনত চৌৰি চৌৰা কাণ্ডৰ পিছত মহাত্মা গান্ধীয়ে কোনটো আন্দোলন স্থগিত ৰাখিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ অসহযোগ আন্দোলন। বান্দিপুৰ অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ অপশ্যন বি কৰ্ণাটক। দেশৰ স্বাধীনতাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জে.বি. কৃপলানী। শান্তি নিকেতন কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ শান্তি নিকেতন ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল। ভাৰতীয় সংবিধানত থকা মৌলিক কৰ্তব্যসমূহ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আমেৰিকা যুক্তৰাষ্ট্ৰ। আৰ্য সমাজ কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ আৰ্য সমাজ 1875 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। বিল এখন ধন বিল হয় নে নহয় সেইটো কোনে সিদ্ধান্ত লয়? ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লোকসভাৰ অধ্যক্ষ। অভিজ্ঞান শকুন্তলামৰ লেখক কোন? উত্তৰ অপশ্যন এ অভিজ্ঞান শকুন্তলামৰ লেখক হৈছে কালিদাস। বাক্সাৰ যুদ্ধ কেতিয়া হৈছিল যাৰ ফলত ইংৰাজে বংগ, বিহাৰ আৰু উৰিষ্যা দখল কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1764 চনত। আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 326 খ্ৰীষ্টপূৰ্বত। মুছলিম লীগ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ মাজত কোন বছৰত লক্ষ্ণৌ চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1916 চনত। ছাভানা ঘাঁহনি কোন মহাদেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছাভানা ঘাঁহনি আফ্ৰিকা মহাদেশত অৱস্থিত। 1928 চনৰ বাৰদলী আন্দোলনৰ নেতৃত্ব কোনে দিছিল? উত্তৰ অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ ধন্যবাদ।